এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ বাৰ বিয়া আৰু ইয়াত খুৰীহঁত আহি পালেহি আৰু তাৰ পাছতে আমি বহি আছোঁ, মানে আমি সোনকালে পালোহি পাই আৰু অলপ দেৰি বহি আছোঁ, কথা চথা পাতি আছোঁ। তাৰপিছতে আমাক আমি খাবলৈ গ'লোঁ আৰু গোটেইকেইজনীয়ে খাই লৈছোঁগৈ সোনকালে, মানে আমি 8টামান বজাতে খালোঁ দেই। তাৰপিছতে আৰু এয়া খুৰা আমাৰ, তাৰপিছতে মই জোকাই আছোঁ, মোমাই হৈ পিনি বহি আছে, এইবিলাককে ধেমালি কৰি আছোঁ। আৰু তাৰপিছতে আৰু মায়ে আমাৰ চাহৰ যোগান ধৰি আছে দেই, আমাৰ মায়ে চাহ বনাইছে। তাৰপিছতে আৰু এয়া পোৱালীকেইটাক ভাতটো দি লৈছে আৰু সিহঁতৰো ভোক লাগে নহয় জানো, সিহঁতকো খানা পিনা দি লৈছে আৰু তাৰ পাছতে বনাই আছে আৰু ইয়াত কাটি আছে, তামোল কাটি আছে ওচৰৰে আইতা কেইজনীয়ে, আৰু তাৰপিছতে মাছ বনাই আছে আৰু ইয়াত মাছৰ বিলাই আছে। তাৰপিছত ইয়াত খানা বনাই থকা হৈছে, ককাকেইজনীয়ে খানা বনাই আছে। তাৰপিছতে ইয়াত ওচৰৰে মানুহবিলাক আৰু পাচলি কাটি আছে। তাৰপিছতে ইয়াত ভাইটি আৰু এইকেইজনী আমি আৰু ফটোকপিকে দিছোঁ, তেনেকৈ ভিডিঅ' কৰা নহ'ল, কৰিবও নহয়, লাজ লাগে। তাৰপিছতে আৰু দিনত আমি দৰা ঘৰলৈ গৈছিলোঁ, দৰা ঘৰত বিয়া খাবলৈ, দৰা ঘৰত বিয়া খাবলৈ যোৱা খাবলৈ গৈছিলোঁ। তাৰপিছতে দৰা ঘৰলৈ আমি এটা গিফ্ট দিছিলোঁ আৰু সেইটো দৰাকে খুলিবলৈ দিছিলোঁ, আৰু ইয়াকে দেখিছে আপোনালোকে, চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো আচলতে হেয়াৰ অইল নহয়, এইটো আমি চাহ পানী আনিছিলোঁ, অকণমান ঠাণ্ডা হ'ল, চাহ পানী আনিছিলোঁ দেই, আমাৰ ভাত কিনি গ'ল। লগত খাবলৈ তাৰপৰা এয়া আমাৰ লক্ষী আইগৰাকীয়ে দি পঠিয়াইছে, চব্জিটো বনাই থবলৈ কৈছে। এয়া চব্জি বনাই থ'ব কৈছে দেই, আমাৰ লক্ষীয়ে চাউল আনিব বাৰু, চিন্তা কৰিব নালাগে। এইটো সম্ভৱ কথা আছিলে, এয়া চব্জি লগত দিব লাগিছে, গাজৰ চালাড, আমাৰ আলু যতন গোটেই বেয়া, হ'ব ইমানে যাতে লক্ষী আইগৰাকী আহিলে আকৌ আপোনালোকে বনাই আমি যিহেতু কইনা থ'বলৈ দৰা ঘৰলৈ যাম, সেইহেতুকে ড্ৰেছটো সলাই লৈছোঁ আৰু তাৰপিছতে এতিয়া দৰা আহিব সময় হৈ গৈছে আৰু তাৰপাছতে আমি ৰেডি হৈ গ'লোঁ আৰু তাৰপাছতে এয়া দৰা আহি পালেহি।
মোৰ নাম নমস্কাৰ, মোৰ নাম অংশুমান চাংমাই। মোৰ মাৰ নাম শ্ৰী স্মৃতিকা চাংমাই। ফুলমণি বৰা। ইয়াতো মিনিমাম মানে বৰ দুগৰাকী আছে কেনেবাকৈ যদি আমি জিকোঁ কিন্তু নগৰাকী আমাৰ দিগদাৰ আমি এতিয়া কইনাথৈ ঘৰলৈ উভতিলোঁ আৰু এই সময়ছোৱা যেন কিমান দুখৰ হয় আপোনালোকে নকলেও হয়তো বুজিব পাৰিছে। আৰু যি কি নহওক এটা নতুন জীৱনৰ পাতনি মেলিবলৈ লৈছে। শুভেচ্ছা থাকিল ভালদৰে যাতে থাকে দুয়ো মৰম চেনেহেৰে আৰু কিনো ক'ম ভালদৰে থাকক শুভেচ্ছা থাকিল দুয়োলৈকে। নতুন জীৱনৰ পাতনি মেলিছে যিহেতু নতুন ঘৰত দুয়ো ভালেই থাকক কুশলে থাকক। ভণ্টিৰ ফালৰ পৰা দুয়োলৈকে বহুত 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 শুভেচ্ছা।